এখন ডাঙৰ পেণ্ডেলৰ তলত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফটো লগা শুশ্ৰূষাৰ হেতু বুলি লিখি থোৱা এখন ডাঙৰ পোষ্টাৰ। এয়া ক'ত আছে জানেনে? মাৰ্ঘেৰিটা টাউন হাইস্কুলৰ এয়া হ'ল চৌহদটো। এই টাউন হাইস্কুলৰ চৌহদত আজি শ শ মানুহৰ সমাগম। চাৰিওফালে মানুহ আৰু মানুহ। এয়া জুম পাতি পাতি মানুহ আছে। বিভিন্ন বয়সৰ মানুহ, সৰুৰ পৰা ডাঙৰলৈকে। তাৰমানে একদম জন্মৰ পৰা একেবাৰে 18 বছৰ বা তাতকৈও আৰু ডাঙৰ মানুহ, তেনেকৈ ডাঙৰ ডাঙৰ মানুহো আমি দেখা পাইছোঁ। আৰু ৱালবিলাকত কিছুমান পোষ্টাৰ লগাই থোৱা আছে, যেনেকৈ স্নায়ুৰোগ বিশেষজ্ঞ, নিউৰলজি, এনেকৈ কিছুমান ডিপাৰ্টমেণ্ট, প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ আগত এটা এটা পোষ্টাৰ লগাই থোৱা আছে। ইয়াৰ পৰা হয়তো আপোনালোকে গম পাইছে, জানিব পাৰিছে যে এয়া এটা হ'ল স্বাস্থ্য শিবিৰ। আহক আপোনালোকক মই প্ৰথমৰ পৰা দেখাওঁ এয়া ক'ত হৈছে, কি স্বাস্থ্য মেলা আৰু কোনে আয়োজন কৰিছে আৰু কেতিয়া আয়োজন কৰিছিলে। এতিয়া সকলোখিনি মই আপোনালোকক কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আদৰণীয়ে য'ত ইমান সুন্দৰকৈ কৰিছে, তাত ব্যৱস্থাবোৰ বাৰু আৰু কিমান ধুনীয়া হ'ব। এতেকে মই আপোনালোকক লৈ যাওঁ ভিডিঅ'টোৰ মাজলৈ। এয়া আমি সোমাইছোঁ মাৰ্ঘেৰিটা টাউন হাইস্কুলৰ ফিল্ডত। ৰাতিপুৱা 7টা বজাতে গৈ এয়া উপস্থিত হ'লোগৈ, যিহেতু আমাক ইয়াত কৰ্তব্যত নিয়োগ কৰিছে। এটা বৃহৎ স্বাস্থ্য মেলা, নাম দিয়া হৈছে শুশ্ৰূষা হেতু। ৰাইজৰ স্বাস্থ্যৰ শুশ্ৰূষা কৰিবৰ বাবে এটি সেতু বন্ধা হৈছে, যি সেতুৱেদি আহি দুখীয়া ৰাইজে বিনামূলীয়া স্বাস্থ্যসেৱাসমূহ গ্ৰহণ কৰিব পাৰে। তাৰেই বৃহৎ আয়োজন এয়া। এই আয়োজন প্ৰত্যেক বিধানসভা সমষ্টিত আয়োজন কৰা হ'ব। আজি এই আয়োজন মাৰ্ঘেৰিটা সমষ্টিত স্থানীয় বিধায়ক মহোদয় ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ তত্বাৱধানত তিনিচুকীয়া জিলাৰ NRCMৰ সমূহ কৰ্মকৰ্তা আৰু কেতটং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত আজি এই বৃহৎ স্বাস্থ্য মেলাৰ আয়োজন কৰা হৈছে। পোনপ্ৰথমে গৈ আমি আমাৰ প্ৰথমতে লজিষ্টিকসমূহ সংগ্ৰহ কৰি ল'লোঁ, যিহেতু লজিষ্টিকসমূহ অতি দৰকাৰী। এতেকে আমি প্ৰথমতে সেয়া সংগ্ৰহ কৰি ল'লোঁ। আৰু এয়া এইফালে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, পানীৰ কিমান ডাঙৰ এটা টেংকাৰ ৰাখি থৈছে। আৰু চিধাই আমাক ক'লে যে আমি প্ৰথমতে ব্ৰেকফাষ্টটো কৰি ল'ব লাগে। এতেকে এয়া ব্ৰেকফাষ্টৰ কুপন ল'লোঁ। কুপন লৈ পিনে আমি ব্ৰেকফাষ্ট খাবলৈ সোমাই গ'লোঁ। এয়া সকলোৱে একেলগে ব্ৰেকফাষ্ট কৰিবলৈ এয়া বহিছোঁ। আৰু ব্ৰেকফাষ্টত আমি খুব সুন্দৰকৈ লুচি পুৰি খালোঁ। শুশ্ৰূষা হেতুৰ কৰ্মীসকল যিহেতু গোটেই দিনটো কাম কৰিব লাগিব, এতেকে প্ৰথমেই ব্ৰেকফাষ্টৰ যোগান ধৰা হৈছে। তাৰপিছতে আহিলোঁ এয়া ৰেজিষ্ট্ৰেশ্যন পইণ্টলৈ। ৰেজিষ্ট্ৰেশ্যনৰ এয়া পইণ্টসমূহ প্ৰায় 10টাতকৈ অধিক ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ ইয়াত বহোৱা হৈছে। প্ৰত্যেকগৰাকী কৰ্মচাৰীয়ে খুব সুন্দৰকৈ বহি ৰেজিষ্ট্ৰেশ্যনসমূহ কৰি দিছে। আৰু সেই ৰেজিষ্ট্ৰেশ্যনসমূহ কৰোঁতেই প্ৰত্যেকটো বিভাগলৈ তাতেই ৰোগীসকলক নিৰ্বাচন কৰি দিয়া হৈছে। আৰু তেওঁলোকক খুব সুন্দৰকৈ এটা টিকেট দি তাতে কাউণ্টাৰৰ নাম্বাৰসমূহ লিখি দিয়া হৈছে। সেই কাউণ্টাৰ নম্বৰ ৱাইজত যাতে তেওঁলোকে গৈ পিনে বিশেষ এজন ডক্তৰক, মানে যিজন নিজক প্ৰয়োজন তেনেকুৱা ডক্তৰ এজনক দেখুৱাই যাতে তেওঁলোকৰ ৰোগসমূহ চিনাক্ত কৰিব পাৰে আৰু সেই ৰোগসমূহ নিৰাময়ৰ সুবিধাসমূহ তেওঁলোকে যাতে লাভ কৰিব পাৰে। আৰু আজিৰ দিনটোত যিখিনি ৰোগ চাবৰ কাৰণে ব্যৱস্থা কৰা হৈছে, সেই সকলোখিনি ৰোগৰ যাতে তেওঁলোকে সুবিধাবিলাক ল'ব পাৰে। ঠিক তেনেকৈ এয়া ছাত্ৰ ছাত্ৰীসকলো খুব সুন্দৰকৈ শাৰী পাতি থিয় হৈ আছে। আৰু স্কুলখনৰ গোটেই ছাত্ৰ ছাত্ৰীসমূহৰ লগতে NCC আৰু স্কাউট গাইডৰ ল'ৰা ছোৱালী আছিলে, সকলোখিনিয়ে নিজৰ নিজৰ কৰ্তব্যসমূহ খুব সুন্দৰকৈ পালন কৰিছে। তেওঁলোকে ৰোগীসকলক কাউণ্টাৰৰ পৰা লৈ গৈ ডক্তৰৰ ওচৰত দেখুওৱাৰ ব্যৱস্থা কৰিছে। সকলোৱে নিজৰ নিজৰ দায়িত্বসমূহ খুব সুন্দৰকৈ পালন কৰিছে। আৰু এটা বৃহৎ স্বাস্থ্য মেলা সফল কৰাৰ সহযোগিতা সকলোৱে আগবঢ়াইছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি উদ্দেশ্যে এই শুশ্ৰূষা হেতুৰ আহ্বান কৰিছে, সেয়া যাতে সম্পূৰ্ণৰূপে ফলৱৰ্তী হয়, তাৰ বাবে সকলোৱে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে। আৰু এই স্বাস্থ্য মেলাত আহি কেনে পালে আৰু কি পালে, সেয়া আমি হিতাধিকাৰীৰ মুখেৰে শুনোচোন আহক। মই আজি টিপং গাঁৱৰ পৰা আহিলোঁ। আমাৰ লেখাপানী এৰিয়া, লেখাপানীৰ ওচৰৰ পৰা আমি উঠি আহিলোঁ। বাছখন দিছিলে চৰকাৰে, যিহেতু সৰু সৰু ল'ৰা ছোৱালী আজি যিকেইটাৰ পইচা পাতিৰ অসুবিধা, বিনামূলীয়া চিকিৎসাৰ কাৰণে যিখিনি কৰি দিলে, চবৰ একে অৱস্থা নহয়। ঘৰুৱা পাতি চব গাঁৱৰ মানুহৰ ৰাইজৰ যাতে সুবিধাৰ্থে চৰকাৰী ট্ৰিটমেণ্ট পাবৰ কাৰণে যি ঔষধ পাতি যি আছিলে চব ফ্ৰী বিনামূলীয়া যাৰ ৰেফাৰ কৰি দিলে, তাতো বোলে হেৰি কৰিব। আৰু এই কাৰণে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে সকলো ল'ৰা ছোৱালীয়ে উপকৃত হৈ ভাল ট্ৰিটমেণ্টটো পাওক বুলি আশা কৰিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী কল্পনা মেচ। মই ছোৱালীজনীক লৈ আহিছিলোঁ
মাৰ্ঘেৰিটা টাউন হাই স্কুলত চিকিৎসা কৰিবলৈ লৈ আনিছিলোঁ। তাই কাণেৰে শুনি নাপায়, চকুৰেও দেখি নাপায়, চকুকেইটা অকণমান হেৰিটো প্ৰব্লেম আছে, সেইটো কাৰণে লৈ আনিছিলোঁ। দেখুৱালোঁ, ভালেই লাগিলে, সকলো আচাৰ ব্যৱহাৰ ভাল পালোঁ, দেখুৱাই হৈ গ'ল, দৰৱ পাতি দিলে। মুখ্যমন্ত্ৰী ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি সহায় দিয়াৰ কাৰণে। নমস্কাৰ, মোৰ নাম কুণাল কুমাৰ, মই মাৰ্ঘেৰিটা কলেজৰ ষ্টুডেণ্ট। মই HS ফাৰ্ষ্ট ইয়েৰত পঢ়োঁ। মই ইয়াত মোৰ হাতৰ এটা গল্ফাৰ এলব' বুলি ইঞ্জুৰি এটা আছে, সেইটোৱে দেখাবৰ কাৰণে আহিছোঁ। ইয়াৰ সুবিধা চব ভাল লাগিলে মোক, আৰু ইয়াত খোৱা বোৱাও চবেই দিছে, ফাৰ্মাচিষ্টটো ইয়াত চব ফ্ৰী আছে, চব ভাল লাগিলে। ইমানেই ক'ম আৰু মোক চব ভাল লাগিলে। দাদা এটা ক'ব। यहाँ पे हम लोग आए थे, मतलब पता चला था हम लोग को चेकअप हो रहा है, तो हम लोग आए। यहाँ पे फैसिलिटीज़ तो अच्छा है, मतलब बहुत चेकअप भी कराएं। चेकअप कराने हम जैसे दोस्त अब आए थे, दोस्त लोग के मतलब मालूम चला हम लोग को, तो वहाँ पे आए। फिर वहाँ खाने पीने का भी व्यवस्था किया है। जो पेशेंट है उसको मतलब चेक कराने के बाद एक आपको वो पूजा मिलेगा, उसके बाद आप मतलब वहाँ पे जाके और उधर मतलब साइड में खाने की व्यवस्था है। मतलब एकदम सुविधा अच्छा है। आप लोग आइए, आके चेक करा सकते हैं। ইয়াত সুবিধা সব ভালে আছে, সবে নিজৰ নিজৰ কামকেইটা কৰি আছে, আৰু সবফালে সুবিধা একদম ভালে দি আছে। আৰু ইয়াত মেডিকেল চেকআপৰ কাৰণে বহুতখিনি ডক্টৰ আহি আছে, তো এইটোৱে ক'ম যে ইয়াত সুবিধাখিনি বহুত ভাল কৰি দিয়া হৈছে। এই ভিডিঅ'টোৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সকলো ডিগবৈবাসীক মই জনাওঁ যে অহা 24 তাৰিখে ডিগবৈ কলেজত এই প্ৰগ্ৰেমটো আছে, সকলোৱে সহযোগ কৰিব আৰু সুবিধাসমূহ গ্ৰহণ কৰিব পাৰিব।